বহু দিনৰ পৰা ভাবি আছিলো যে ৰসগোল্লা বনাম, সেয়েহে মায়ে পুৰা 1 লিটাৰ গাখীৰ লৈ দিছে। ভবা নাছিলো ইমান ধুনীয়া ৰসগোল্লা যে মই নিজে বনাব পাৰিম। পিছে আজি মই ৰসগোল্লা ৰেচিপি দিয়াৰ লগতে কম এটা বিশেষ কাহিনী। আৰু এয়া দেখিলে নহয়, কাহিনী মানে এয়া হৈছে কেমেৰাৰ আঁৰত থকা কাহিনীবোৰ, যি মোৰ লগত প্ৰায় হৈ থাকে। আৰু লগতে ইমান বেছি গৰম, বনাবলৈকে বহুত বেছি কষ্ট। বনাবলৈ যিমানে বেছি কষ্ট নহওক কিয়, যদিহে ৰিজাল্টটো ভাল হয় তেনেহলে মনটো অকনমান ভাল লাগে। আৰু এনেকুৱা নহয় যে চব ৰেচিপি একদম পাৰফেক্টে হয়, কিছুমান ভাল নহয়, যিকেইটা মই ভিডিঅ' আপলোড নকৰোৱে। ভাল ফল এটাৰ আশা কৰি এনেদৰে ভিডিঅ' বনাই গৈছো, কিন্তু ভাল ফল আজিলৈকে পোৱাই নাই। নাজানো কেতিয়া ভাল ফল নাপালেও কষ্টটো কৰিবই লাগিব। আৰু এয়া ৰসগোল্লা কেইটা ধুনীয়াকৈ বনাই লৈ চেনি পানীত দিবলৈ এয়া চেনি গলাইছিলো, কিন্তু এয়া চাওক কেৰাহীটো যিহেতু অকনমান পাতল আছিল, সেয়েহে পুৰা চাহৰ নিচিনা ৰঙা হৈ গ'লগে। পিছত আকৌ বেলেগ এটা চচত চেনিখিনি গলাই লৈ তাতে ইলাচি দুটা দি ৰসগোল্লা কেইটা দি দিলো। এনেদৰে প্ৰায় 10 মিনিট মান ভালদৰে উতল হোৱাৰ পাছতে ৰেডি হৈ যাব আমাৰ ৰসগোল্লা। বাকী ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছো। আকৌ লগ পাম এটা ভিডিঅ'ত।